हेलो बंधु बान्धवीসকল সকলোৰে ভালনে তো চবে সুধি থাকে তো মই এই লগতে ভিডিঅ' বনাই থাকো ইনষ্টাগ্ৰামত কিবা ইউটিউবত বহুত বনাই থাকো চবে সুধি থাকে এইফালৰ মেচিনটো এইবোৰ এইফালে যিকেইটা এইটো মেচিন আছে এইটো চাব পাৰে এইবোৰ মেচিন কি কৰা বুলি মোক চবে সুধি থাকে তো ইয়াতে মই ইনষ্টাগ্ৰাম ভিডিঅ' কিবা হেৰি লেখিয়া শ্বৰ্ট ভিডিঅ' কেইটা বনাই থাকো তো চবে সুধি থাকে তো এইবোৰ মেচিনবোৰ কি হয় তো মই এটা সৰুকে ভিডিঅ' বনাই দিছোঁ ভিডিঅ'টোৰ যোগেদি মেচিনবোৰ কি কৰোঁ তো চবে দেখা পাব আহক আৰু এই মোৰ ভিডিঅ'টো চাওক তাৰপিছত লগতে ভিডিঅ'টো পূৰা বনোৱা নহ'ল কিয়নো বেছি লম্বা হৈ যোৱাৰ কাৰণে মই ছুটিকৈ বনাই দিছোঁ ভিডিঅ'টো মই বেলেগ ভিডিঅ'ত সম্পূৰ্ণ বনাই দিম কালি পৰহি দি দিম আজি এই ভিডিঅ'টো চাওক তো আপোনালোকে এইটো চাই থাকক মেচিনটো কেনেকুৱা খোলে এই মেচিনটো আপোনালোকে চাই থাকক মই খুলি দেখুৱাই দিছোঁ প্ৰথমতে তো এনেকৈ এইফালে দুয়োটা ছাইডত এনেকুৱা অপেন কৰি ল'ব লাগে ইয়াক এইটো ছাইডত হেৰি কৰি ফালে এইটো তেতিয়া বস্তুটো দীঘল হৈ যায় তো দুয়োটা ছাইডতে খুলিব লাগে এইটো জপাব পাৰে তো এটা ছাইডত এনেকৈ খোলা হৈ গ'ল তাৰপিছত নেক্সট এইটো ছাইডতো এনেকৈ খুলি দিব লাগে বস্তুটো এতিয়া হৈ গ'ল মেচিনটো এতিয়া খোলা হৈ গ'ল এতিয়া আমি প্ৰথমতে আটা মিক্স কৰিব লাগিব তাৰপিছতে ইয়াত মেচিনটো দি দিম তো এইটো চাব পাৰে এইটো আমি ইয়াত ৱেইট কৰিলোঁ তাৰপিছত এইটো ইমান হ'ল তাৰপিছত এইটো হৈ গ'ল নিমখ বৈয়ামত থাকে তাৰপিছত এইটো নিমখটো এনেকুৱা জুখিব লাগে জুখি দিব লাগে এইটো পেটিছ বনাই আছোঁ তো আটা চাটা এনেকৈ জুখি নিমখ চিমখ জুখি দিব লাগে দি এইটোত পানী আমি দিছোঁ কিয়নো মই অলপমান এনেই ভিডিঅ'টো বনাবৰ কাৰণে ইয়াত কমকৈ আটা মিক্স কৰি আছোঁ তাৰপিছত এইটো সৰু মেচিনত এইকাৰণে মিক্স কৰিছোঁ তাৰপিছত চাব পাৰে এইটো আমাৰ আটাটো মিক্স হৈ গ'ল পূৰা হৈ গ'লে ইয়াক বাহিৰত উলিয়াই আনিব লাগে উলিয়াই আনি এইটো ইয়াক সুন্দৰকৈ মিক্স কৰি ল'ব লাগে অলপ দেৰি হাতত এনেকুৱা হেঁচি ইয়াক ভালকৈ মিক্স কৰি লৈ ইয়াক কি কৰিব লাগে অলপমান হেঁচি দিব লাগে হেঁচি দিলে অলপ ডুবি গ'লে মেচিনত ভালকৈ ই চেপেটা হয় মানে তো আমি তাত এতিয়া পাতল কৰিম মেচিনত ইয়াক ভালকৈ পাতল কৰা যাব তো ইয়াক মেচিনটোত ইয়াত এনেকৈ ইয়াক ৰুটি লেখীয়া বেলিব লাগে এইটো মানুহে হাতত বেলে আমি ইয়াত মেচিনত বেলোঁ এইকাৰণে তো এইটো মেচিন আছে ইয়াক সেইকাৰণে এনেকুৱাকৈ পাতল কৰা যায় তো মই পেটিছ বনাই আছোঁ এইটো অলপমান তো দেখুৱাবৰ কাৰণে পেটিছ বনাইছিলোঁ মানে 1 কিলো জোখৰ হেৰি আটা মিক্স কৰি এইটো এনেকুৱা আপোনালোকে চাব পাৰে ই এনেকৈ পাতল হৈ ওলাই আহি থাকে ইটোৰ পৰা সেইটো ছাইডেদি তো ভিডিঅ'টো চাওক এইটো ষ্টাৰ্ট সেয়া এনেকুৱা কৰিলে এইটো ষ্টাৰ্ট হৈ যায় ইয়াত ৰঙা লাইট জ্বলি যাব আৰু এইটো এনেকৈ দবালে অফ এতিয়া ইমান এনেকৈ দবালোঁ নচলে আৰু এই সময়ত এইটো পূৰাটো নিউট্ৰল ইফালে যাব এইটো ইফালে যাব এতিয়া এইটো অন কৰি মই ইফালে দিওঁ আটাটো ইফালে উলিয়াই এইটো আটাটোত মেচিনৰ পৰা ওলাই আনিবলৈ এইটো এনেকুৱা ইয়াত সুন্দৰকৈ ওলাই আনিব পাৰে ইয়াত পাক অলপ ঘূৰাই দিলে হৈ গ'ল ইয়াক মেৰাই দিলে ই নিজে তাত আটাটো সুন্দৰকৈ হেৰি হৈ আহি যায় মানে তো এনেকৈ লৈ আহি ইয়াক বস্তুটো তো পেটিছ বনাই আছোঁ যিহেতু ইয়াক ডালডা লগাব লাগিব সেইকাৰণে অলপ কমকৈ বেলিছোঁ ইয়াত এতিয়া এইটো ডালডাটো লগাব লাগিব বুলি কয় ইয়াত এইটো জোখা আছে তো এনেকুৱা ইয়াক 3বাৰ লগাব লাগে 3বাৰ এনেকৈ লগাই আকৌ ইয়াক জাপি দিব লাগে 3বাৰ লগোৱাব লাগে তো আমি 1 কিলোত 500 গ্ৰাম লগাই বেলেগে কিমান লগাই নাজানো লগাই হোৱা পাছত ইয়াক এনেকৈ জাপি দিব লাগে আৰু 3বাৰ এনেকৈ
মানে হেৰি কৰিব লাগে আমি 3বাৰ কৰোঁ যিহেতু মই এবাৰ দেখুৱাই দিছোঁ ভিডিঅ'টো লম্বা হৈ যায় কাৰণে তো এনেকুৱাই ইয়াক 3বাৰ লগোৱা এইটো লাষ্ট হয় তো এনেকৈ লগাই লোৱা পাছত ইয়াক লাষ্ট ফিনিচিং এইটো ইয়াত এতিয়া পেটিছটো বনাই আছোঁ তো ইয়াত আমি পেটিছ বনাই আছোঁ এই কাৰণে ইয়াক ধুনীয়াকৈ তাত বেলি আনিম বেলি লৈছোঁ তাক তো বেলি অনাৰ পাছত হাতত অলপমান মানে মিলাই দিব লাগে হাতত এইটো এনেকৈও বেলি দিলে ই পুৰা সুন্দৰকৈ হৈ যায় নহ'লে এনেই মানুহকেইটা হাতত বেলে আমি হাতত নেবেলোঁ আমাৰ মেচিন আছে যিহেতু মেচিনেদি আমি পেটিছ বনাওঁ ইয়াত আণ্ডা পেটিছ তাৰপিছত ইফালে ভেজ পেটিছ এইটো এতিয়া মই বনাই থকা এইটো প্ৰনছ পেটিছ হয় এইটো প্ৰনছ পেটিছ আপোনালোকে চাব ইয়াৰ কিমাটো কেনেকৈ বনাইছে তো এইটো প্ৰনছ পেটিছ হয় তো ইয়াক এনেকুৱা তাত বিচাই ইয়াক এটা জোখত কাটিব লাগিব যিহেতু পেটিছে হয় পেটিছৰ জোখত মানে ইয়াক কাটিব লাগে তো ভিডিঅ'টো এনেকুৱাই বনাই দিছোঁ আৰু এনেই চাবৰ কাৰণে মই তো সুধি থকাৰ কাৰণে মই দেখুৱাই দিছোঁ আৰু এই মেচিনকেইটা কি কৰে বুলি তো মেচিনকেইটা আমি পেটিছ বনাবলৈ এনেকুৱাই ইউজ কৰোঁ তাৰপিছত এইটো জোখত কাটিব লাগে মানে তো হৈছেনে এটা হিচাপত আমি কাটো মানে যিমানটো লাগে সিমানটো তো মই ভিডিঅ'ত এনেই দেখুৱাবৰ কাৰণে 1 কিলো বনাই দিছিলোঁ আৰু তো এইটো বনাই নিজে খোৱাৰ কাৰণে বনাইছিলোঁ চবেই বিচাৰি থকাৰ কাৰণে এইটো এনেকুৱা জুখি তাক কাটি দিব লাগে তো দুয়োটা চাইডে কাটিব লাগে এটা চাইডে অকল বুলি নহয় তাক সমানকৈ এটা স্কুৱেৰ লেখীয়া ওলাব লাগে তো এইটো আমি ত্ৰিভুজ আকাৰৰ দি এইটো ত্ৰিভুজ আকাৰৰ পেটিছ হয় তো আপোনালোকে চাই থাকিব মই বনাই দিম কেনেকুৱা পেটিছটো হয় তো এইটো এনেকুৱা এইটো ইমান আছে ইয়াত বেছি নহয় 60টামান হ'ব তো আমি ইয়াত মানুহ আছোঁ 40জন মান সেইকাৰণে 60টা বনাইছোঁ এইটো প্ৰনছৰ যেনেকৈ প্ৰনছৰ চব্জি হয় তো ইয়াত কিমা বুলি কয় প্ৰনছৰ কিমা তো এনেকুৱা পানীটো মাৰি ইয়াক সুন্দৰকৈ পেক কৰিব লাগে ইয়াক পেক কৰিলে মানে ত্ৰিভুজৰ লেখীয়া পেক কৰিব লাগে তো ইয়াক পেক চেক হোৱাৰ পাছত ইয়াক অনত ভৰাই দিব লাগে অনত 40 মিনিটৰ পাছত ই সুন্দৰকৈ হৈ উঠে মই বাৰু ফটোটো দেখুৱাই দিম কেনেকুৱা হৈছে তো মোৰ ভিডিঅ'টো লম্বা হৈ যোৱাৰ কাৰণে মই আধা বনাইছোঁ তো এইটো চাওক এনেকৈ পেক কৰিব লাগে এইটো যাতে সি বাহিৰত কিমাটো ওলাই নাহে সেইকাৰণে পানীটো অলপ দি ইয়াক এনেকৈ পেক কৰিব লাগে সেইটোৱে আমাৰ ইয়াত মেচিনকেইটা এনেকৈ ইউজ হয় আপোনালোকে ভিডিঅ'টো কেনেকৈ লাগিলে চাওক তো ভিডিঅ'টো আপোনালোকে এতিয়া চালে কেনেকুৱা লাগিলে ভিডিঅ'কেইটা চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি আৰু কিবা সোধে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ মোৰ ভিডিঅ'ত কমেণ্ট বক্সত গৈ মোক সুধিব পাৰে মই কৈ দিম তাৰপিছত ভিডিঅ'টো লম্বা হৈ যোৱাৰ কাৰণে মই আধা দেখুৱালোঁ নেক্সট বেলেগ ভিডিঅ'ত মই আৰু ভালকৈ দেখুৱাই দিম কি কৰে কি নকৰে তাৰ আধাটো নেক্সট ভিডিঅ'ত দেখাম ভিডিঅ'টো সম্পূৰ্ণ এইটো ভিডিঅ' সম্পূৰ্ণ চাওক আৰু নেক্সট ভিডিঅ'টো মই কালি পৰহিয়ে দি আছোঁ আপোনালোকে পাই যাব